Good morning everyone, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল আৰু মোৰো ভালেই। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মই এফালে যাম, মানে মোৰ মাহী ঘৰলৈ যাম। মোৰ মামা আহি আছে এফালৰ পৰা, মামাই মোক লৈ যাব। চ' ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মই সেই লাষ্ট ভিডিঅ' মিনি ব্লগটো দিছিলোঁ, তাৰপিছত ভিডিঅ' দিয়াই হোৱা নাই, কমেণ্টটো আহিছিলে বা ভিডিঅ' কেতিয়া দিবা। চ' সেইকাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। দিনটো কি কৰোঁ, ক'ত যাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই ইমান বেছি কথা ক'ব নাজানো কেমেৰা ফ্ৰণ্টত, চ' সেইকাৰণে অকৰা লাগে দেখিবলৈ, আৰু ভইচটো চাগে কিবা কিবি যাব, চ' বেয়া নাপাব আৰু দেই, মোক শিকাই দিব আপোনালোকে। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু মই যেতিয়ালৈকে ৰেডি হওঁগৈ তেতিয়ালৈকে আপোনালোকৰ আগত মানে আপোনালোকক মোৰ মায়ে ৰোৱা কেইজোপামান ফুল মই দেখাম। আপোনালোকে ভিডিঅ'টো মানে ফুল কেইজোপা চাওক আৰু কেনেকুৱা লাগে ক'বচোন দেই। ৰেডি হ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ, যাওঁ। গাইজ, যিমানখিনি ভাবিছিলোঁ তাত গৈ তাৰ আধাও নহ'লে। মই ভিডিঅ' বনোৱাটো পিছৰে কথা, ফটো এখন মাৰিবৰ কাৰণেও কেমেৰাটো অন নকৰিলোঁ। উন্নতি আছে মোৰ, এনেকৈ কিনো ভ্লগ বনাম মই, ভগৱান জানে আৰু। মই জাষ্ট চাহৰ প্লেটখন যেনে তেনে অলপ উঠালোঁ লাজে, তাৰপিছত আকৌ ঘৰলৈ গুচি আহিলোঁ। মানে ভিডিঅ' নকৰিলোৱেই মই। গান শুনি আহি ঘৰ পালোহি। মায়ে এইবোৰ ঢেৰ কিবাকিবি বনাই থৈছিলে, খাই ল'লোঁ। তাৰপিছত আলহীও গ'লগৈ ঘৰলৈ। আৰু মই কিনো ভ্লগ বনাইছোঁ নিজেও নাজানো, ইমান বেছি লাজ লাগে মোৰ। যিখিনি পাৰোঁ দেখাইছোঁ, কিন্তু আপোনালোকে যদি মোক মৰম আৰু সাহস দিয়ে হয়তো মোৰ লাজটো নাইকিয়া হৈ যাব লাহে। চ' ফাৰ্ষ্ট তেনেকুৱা হয়েই, সেইকাৰণে এতিয়া অলপ আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু এয়া আমাৰ ঘৰৰ কাষতে মোৰ বা এজনী বিয়া আছে, তাৰে পেণ্ডেল তৰি আছে। আৰু অকণমান দেখাই দিলোঁ এনেই পেণ্ডেলটো। আৰু আমাৰ কুইনে গোটেই দিনটো চুপচাপ এনেকৈ পেণ্ডেল তৰা মানুহবিলাকক চাই থাকে থিয় হৈ। কিন্তু এতিয়া মই এই লগত লাগি নাথাকি সন্ধিয়া সময়ত আকৌ ওলাই গ'লোঁ মোৰ বেষ্টীৰ লগত দোকান এখনলৈ, দুটামান সৰু সুৰা এনেই বস্তু ল'বৰ কাৰণে। তাতে আকৌ অলপ মই ভিডিঅ' কৰিলোঁ। তাই মোৰ লগত থাকিলে কিন্তু মোৰ অলপো লাজ নালাগে, দোকানত পূৰা ভিডিঅ' বনাইছোঁ দুইজনী। ভাল লাগিব। 100 কিমান এযোৰ? 150 নহয়। বেছি হ'ল এইটো নাই আৰু। আমাক এযোৰ দিয়ক। আৰু তো সৰু আছিলে। ভালে হৈছে ন? ভাল লাগিছে নে কোৱা আকৌ? ভাল লাগিছে। ভাল লাগিছে নাই? ভাল লাগিছে। পিন্ধিয়ে যোৱা। ভাল লাগিছে।
কিমান দাম কোনটো 100 ওই এটা দেখোন হাকুটা করে দেখা লজ চাই লো আইতে এটা বেশ সাবন লাগে কি এটা কোটি মেটে মেটে এটা তো এটা না লাগে ইটা এটা ভালে বলি এনেকৈ অলপ সৰু সুৰা কিবা কিবি ল'লোঁ তাৰপিছত ঘৰলৈ আহিলোঁ তাৰ পৰা বিচ্ছেদ হোৱাৰ লগে লগে মোৰ লাষ্টটো আকৌ ষ্টাৰ্ট হৈ যায় এইটো কি নিয়ম মোৰ নাজানো চ' মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ জাষ্ট ৰাতিৰ ভাত সাজ মই উঠাই থৈছোঁ এটা ক্লিপ চ' এয়াই আছিল আজিৰ ভিডিঅ'টোত মই লাজে লাজে কৰা কেইটামান মুহূৰ্ত আপোনালোকে চাই কেনেকুৱা পালে নাজানো যদি ভিডিঅ'টো লাষ্টৰলৈকে চাইছে বহুত থেংক ইউ যদি মোৰ কিবা ভুল হৈছে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ লাজ ভাঙে আৰু মই নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াব পাৰোঁ তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই লাভ ইউ অল